Handshake di. So hi hello guys, welcome back to my YouTube channel Ashomer Gaurav Vlogs. So guys, কি হ'ব আপোনালোকৰ বহুত দিন মূৰত লগ পাইছোঁ। পিছফালে মন্দিৰ আছে অনন্ত শিৱা, সেয়া কৰি লৈছোঁ পুৰা একেবাৰে। এতিয়া ৰেডি হ'লোঁ, আজি অলপ ওলাই যাওঁ। আজি মানে নৰ্মেল, আজিৰ পৰা মানে ভাবিছোঁ নৰ্মেল লাইফষ্টাইল ব্লগ ষ্টাৰ্ট কৰিম, মানে বিকজ বহুত দিনৰ মূৰত ভিডিঅ' অহা নাই, ব্লগ অহা নাই মানে চেনেলটোত। দোকানৰ ভিডিঅ' বুলি নহয় মানে এইকেইদিনটো মই এনেই দোকানৰ ভিডিঅ' মানে চাদৰ মেখেলা ভিডিঅ'টো নহয় এইটো, মানে আপুনিও মোৰ এনে চেনেলটো আপোনালোকক কৈছিলোঁ মটৰ ব্লগিং প্লাছ আপোনাৰ ডেইলি লাইফষ্টাইল ব্লগ ষ্টাৰ্ট হ'ব বুলি। চ' আজিৰ পৰা মানে ডেইলি লাইফষ্টাইল ব্লগ ষ্টাৰ্ট কৰিম আৰু মানে ডেইলি ব্লগ দিবৰ কাৰণে চেষ্টা কৰিম, বিকজ মানে বহুত ভাগৰ লাগে আৰু কষ্টৰ কাম, এডিটিং জানে আপোনালোকে বহুত কষ্টৰ কাম হয়। সেইকাৰণে চাওঁ আজিৰ পৰা ট্ৰাই কৰিম কেনেকুৱা হয়। এতিয়া বলক মই ৰেডি চেডি হ'লোঁ, অলপ ওলাই যাওঁ, ক'ত কি হয় কেনেকুৱা কি কৰোঁ, আজি দিনটো কেনেকুৱা যায় আপোনালোকক চব কৈ আছোঁ মজা কৰি। চ' বলক থাকক আপোনাক চাওক না, ইয়াক আমাৰ হিৰ'ক চাওক না, হিৰ' হেণ্ডশেক দি गजब बेइज्जती है। হেণ্ডশেক মই যাওঁ। ই লাজ কৰে অলপ হা, বহুত লাজ কৰে, কেমেৰা আগত আহিব লাজ কৰে ই। হিৰ' মজা কৰি খাবৰ কাৰণে লৈ যাম আৰু মই খাওঁ, পেট চেট ভৰাই কিনে খাওঁ। এতিয়া বহুত ভোক লাগিছে ন, তো খাই দিয়ালৈকে আপোনাৰ ভিডিঅ'ত লগ পাইছোঁ বলক। একেবাৰে খাই ল'লোঁ, পেট পূজা কৰিব পাৰে, পেট চাওক না ফুলি গৈছে পূৰা পেট। মা বহি আছে আৰু পূৰা খাই চালোঁ, মানে এইকেইদিন দেখিছেনে মুখৰ হাল দেখিছোঁ পূৰা কলা চলা পৰি গৈছে একদম, মানে নতুন কৰি বোমৰ দোকান হেৰি কৰিছোঁ ন, এই চলমান খান মানে দেৱালীত আপোনালোকৰ কি হৈছিলে বোমৰ দোকান দিছিলোঁ, তো এইখন দোকান খোলা নাছিলোঁ আমাৰ। তো আজি মাল আহি পাইছে, এইবিলাক ষ্টক আহি পাইছে, চাওক মই দেখা আছোঁ এইবিলাক ষ্টক আহি পাইছে, নতুন ষ্টক আহি পাইছে, তো বহুত ষ্টক আহি পাইছে। তো আৰু আমাৰ ইফালে নেক্সট আপোনালোকৰ দোকান লগাম আমাৰ হাউলিত যে ৰাস হ'ব বৰপেটা, তাতে মোৰ মামাৰ ঘৰ, তাতে ৰাসৰ দোকান লগাম আমি, ৰাসৰ দোকান লগাই কিনে আৰু বেষ্ট। আৰু ইফালে ইফালে দুৰ্গা পূজাত মানে দেৱালীত মানে বোমৰ দোকানখন লগাইছিলোঁ, ইমান মানে ভাগৰ লাগিছে আৰু ৰাতি দেৰি হয়, আৰু ইফালে বহুত বেছি দেৰি হৈছে, ৰাতি খোৱা লোৱা কষ্ট, ৰাতিপুৱাই দোকান খুলিব লাগে আৰু বহুত দোকান হৈছে এইবাৰ জানেই আপোনালোকে। চ' সেইকাৰণে মানে আপোনালোকৰ আশীৰ্বাদত মানে বিক্ৰী বাতি ভালে হৈছে মানে বিক্ৰী বাৰ্তা। তো ইফালে নতুন মাল আহি গৈছে, আপোনালোকে আহিব দোকানত। চ' দেৱালীতে মোক মৰম দিয়াৰ কাৰণে বহুত ধন্যবাদ। আৰু আজি বহুত দিনৰ মূৰত আপোনালোকৰ ব্লগত লগ পাইছোঁ। আৰু ইফালে মই টাইগাৰ 3 এতিয়া চলি আছে ট্ৰেণ্ডিঙত, আপোনালোকে জানেই টাইগাৰ 3খন চাব যায় কিনে মানে মহাৰাষ্ট্ৰত আপোনালোকৰ বোম ফুটাই দিছে হলত, টাইগাৰ 3 চাব যায় কিনে হলত বোম ফুটাই, চলমান খান ইমান ফেন মানে মই ভাবিছোঁ টাইগাৰ 3খন মোৰ চাওঁ কেনেকুৱা হৈছে, আপোনালোকে জনাবচোন কমেণ্ট কৰি টাইগাৰ 3খন কেনেকুৱা হৈছে। বহুতে মতে টাইগাৰ 3খন ভাল হৈছে কৈ আছে, তো চাওঁ মই চাব যাওঁ নেকি এতিয়া কি হয়। আপোনালোকে চাওক মোক অলপ ছাপোৰ্ট কৰি, বিকজ মই আজি ডেইলি লাইফষ্টাইল ব্লগ বনাম বুলি ভাবিছোঁ। তো এতিয়া মানে ইফালে আজি কি কৰোঁ, মানে বহুত ভাগৰ লাগে, মাল আহি পালে ঘপক কৰি ফোন মাৰি দিলে মোক, আহি পালে মাল মই আনিব গ'লোঁ, ষ্টকবিলাক আনি তো সেইকাৰণে আপোনালোকে আহক দোকানত আহক আপোনালোকে, মই আছোঁ, মাও আছে। তো ৰাস আছে নৱেম্বৰ 27 তাৰিখৰ পৰা, আমি মেলাত যাম, আমি ৰাসত মেলা লগাব যাম, নতুন বিজনেছ। তো চাই থাকক, তাতে পুৰা হ'লচেল ৰেট। আপোনালোকে যোনে হাউলিত ৰাস চাই ভাল পায় বা আৰু জানে এবাৰ 3.5 কোটি গাড়ী এখন দিছে ৰেঞ্জ ৰোভাৰ 100 টকাত। তো যোনে ৰাস চাব যায় এবাৰ দোকান আমাক সোমাই কিনে দেখা দি যাব, মৰম দি যাব, মাত দি যাব কি ভিডিঅ' চাই আহিছোঁ বুলি, বা মোৰ পৰা কাপোৰ লৈ যাব, আমি আহিম। তাতে বহুত কম দামত কাপোৰ আহিছে, তাতেতো মজা ষ্টক আহিছে, তাতে বহুত ছাৰপ্ৰাইজ আছে, মই নকওঁ, বহুত কম ৰেঞ্জৰ পৰা কাপোৰ আছে তাতে। আৰু ইফালে নতুন ষ্টকবিলাক আপোনালোকে এবাৰ আহি কিনে দোকান চাই যাব পাৰে। তো আজি ব্লগটো মই ইয়াতে সামৰোঁ, মানে ডেইলি লাইফষ্টাইল ব্লগ ষ্টাৰ্ট কৰিম আৰু মই ভাবিছোঁ যদি কাম চাম নহয়। চ' মোক মৰম দি যাব, বহুত দিন মোৰ লগ পালোঁ হয়তো, তো নাজানো ইউটিউব ভিডিঅ' মানে আপোনালোকে ৰিকমেণ্ড কৰে নে নকৰে ইউটিউবে, কিন্তু আগতে ইউটিউবে ৰিকমেণ্ড কৰিছে বহুত, কিন্তু এইটো নাজানো বহুত দিনৰ গেপ হৈ গ'ল, 20 দিন মানে প্ৰায় 22 দিন মানৰ গেপ হৈ গ'ল আপোনালোকৰ। চ' ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি দিব, আৰু এটা ধুনীয়া মৰম লগা কমেণ্ট আপোনালোকে দি যাব। তো তেতিয়ালৈকে আজিলৈকে বাই বাই, টাটা, গুড বাই, জয় আই অসম।